Hi guys, মই চক্ৰপাণী আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল চক্ৰপাণী শইকীয়া। আজি এটা সৰু ব্লগ আৰম্ভ কৰিবলৈ গৈছোঁ। এতিয়াতো ইভিনিং টাইম হৈছে, সো অকমান আমি অকমান সেউজীয়া পৰিৱেশত যাম। চাই থাকক ভিডিঅ'টো, কি আপোনালোকে দেখা পায় আৰু বহুত কেইটা ইনফৰমেশ্যন দিবলৈ আছে। ভিডিঅ'টো অকনো স্কিপ নকৰিব আৰু ইনফৰমেশ্যন কেইটা প্ৰপাৰ চাব আৰু আশা কৰিলোঁ মানে সকলোৱে চাব বুলি। সো বলক। এতিয়া এটা কাম আছে, খালি মানে ঋষিকাক অকমান উমলাই থৈ যাব লাগিব, যেহেতু ঋষিকাক থৈ যাম। সো চাই থাকক ভিডিঅ'টো। ঋষিকা জলপান খালা, এতিয়া পানী খোৱা। সো ঋষিকাই জলপান খালে, এতিয়া অকমান পানী অকণ খুৱাই দিওঁ। কি খাই লোৱা দেখিলে মাকে তাইক জলপান খুৱাই থৈ গ'ল আৰু এতিয়া মই পানী অকণ খুৱাই দিওঁ, তাৰপিছত দুটামান ইনফৰমেশ্যন দিবলগীয়া আছে। ঠিক আছে। চ' মই আহি আছোঁ একচুৱেলি আমাৰ কঠীয়া আনি চাবলৈ পঠালে মোক দেউতাই। চ' কঠীয়া চাবলৈ বুলি মই ওলাই আহিছোঁ আৰু মই মাতিছোঁ আমাৰ ভাইটি এটা, নাম হৈছে শ্ৰীমন্ত পোৱালী, সিও আহি আছে। তো হাই গাইজ, এয়া শ্ৰীমন্ত, এয়া হ'ল জিন্তু, হয় নাই জিন্তু? হয়, আমি মানে নামটো বেলেগ এটা জানো, চ' সেইটো নাম নকওঁ, সেইকাৰণে ইয়াক সুধি লৈছোঁ হয় নাই নামটো। আমি একচুৱেলি কঠীয়া ৰখিবলৈ আহিলোঁ, অলপ দেৰি আৰু পিছবেলা টাইমটোত। ৰখিবলৈ আহিছোঁ, কুকুৰে কঠীয়াহে বেয়া কৰিছে। মানে কুকুৰে নামিছিলে, গৰুৰ কাৰণে আহিছিলোঁ আমি, কিন্তু কুকুৰহে নামিছিলে। এয়া চাওক আমাৰ কঠীয়া, এইবিলাক কঠীয়া চিনি পায় না আপোনালোকে? কঠীয়া একচুৱেলি কি, এই বস্তুটোৱে আমি ৰুই কৰি আপুনি ভাত যে খাই আছে যে অসমত, সেইটো ওপৰতে। চ' এইকণ দেখিছে মানুহে ভাবিব এইটো কেলে নাপাৰিলে, এইটো বেলেগ আছে। এয়া হ'ল আমাৰ, এইটো জহা নহয়, এইটো বৰা হ'ব, বৰা আৰু চকুৱা এনেকৈ আছে। আৰু এইফালে ৰঞ্জিত, সেইটো কমেডি বাপ। চ' এইখনে হ'ল আমাৰ চাপৰি, ভেন্দিও কৰিছে, মায়ে লগাইছে ভেন্দি। তাৰপিছত এইফালে টেঙামৰা ৰুইছে, টেঙামৰা পুলি। চ' আপোনালোকে জনাবচোন আপোনালোকৰ ফালে এনেকুৱা খেতি কৰে নে নকৰে। এইখনে হ'ল আমাৰ সৰু বাৰী এখন, য'ত আমি মানে খেতি পথাৰৰ পৰা আদি কৰি এইবিলাক কামবোৰ কৰোঁ। চ' এনেকুৱা সেউজীয়া হৈ থাকিলে পৰিৱেশবোৰ ভাল লাগে। ত' এয়া চাওক মোৰ পিছফালে দেখিছে, এয়া হ'ল আমাৰ মাটি, ইয়াতে আমি খেতি কৰোঁ। সেই কঠীয়া যে পাৰিছোঁ এইবিলাকতে মানে ৰুম। চ' এইবোৰ চবেই জানে আৰু এনেই কথাটো কৈছোঁ, আৰু যিখিনিয়ে নাজানে তেওঁলোকক কথাটো কৈছোঁ। চ' এনেই ওলাই আহিলোঁ, কঠীয়াবিলাকো চালোঁহি, দেউতাই কৈ আছিলে যা বোলে কঠীয়া চাগৈ। চ' ওলাই আহিলোঁ, বহুত ধুনীয়া ধুনীয়া হাৱা, আৰু গৰমত ঘৰত সোমাই থাকিবলৈ বহুত বেয়া, আৰু ইয়াত আহিছোঁ, ইয়াত একদম ফ্ৰেছ এটা হাৱা পাইছোঁ। চ' এনেকৈ বাৰীলৈ আহি থাকোঁ মাজে মাজে। আৰু এইফালে আছে, এইফালে ৰাস্তা আছে, ৰাস্তাইদি আমি যামগৈ। চ' পথাৰবিলাক চাওক, আৰু দুদিনমানৰ পিছত গোটেই পথাৰবিলাক সেউজীয়া হৈ যাব। ই দেখাব ইয়াৰ কমেডি চেনেল এটা আছে, নৰ্থ ইষ্ট ফান বুলি, এইটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰমোশ্যন কৰা নাই আৰু দিয়ক, কথাটো কৈ দিছোঁ। এয়া চাওক হাল বাইছে। চ' এই প্ৰথমবাৰ এইটো কহুৱা বুলি কয়, মাটি কহুৱা বুলি কয়। মানুহে সোধে মাটি কঢ়ালি নে তহঁতৰ বোলে, এইফালে এইটো কহুৱা নাই, ইয়াৰ মাটি হাল বোৱা নাই, ইয়াৰ প্ৰথমতে হাল বালে প্ৰথম চা। চ' এইফালেও তেনেকুৱা হৈ আছে। এয়া আমাৰ মাটি, আমাৰ নাঙল লগোৱাই নাই এবাৰ।
এতিয়া আমি ক'ত যাম ঐ আহ ফুকা চাব যাওঁ ফুকা নদীত আমাৰ ফুকা এই জান এটা আছে সৰু আমাৰ দুফালে সেইদিনাখনিও দেখালোঁ নহয় আগৰ ভিডিঅ'টোত সেইফালে এটা জান আছে আৰু এইফালেও এটা অকণমানি জান আছে মানে নদী বুলিয়ে কওঁ আমি আৰু ওচৰত নদী নাই যে চ' কিবা বস্তু এটা দেখাম অদ্ভুত নহয় আৰু দেখিছে চাগে পথাৰ দেখিছেনে পথাৰ পূৰা শুকান হৈ আছে আনকালে এনেকুৱা ছিজনত মানে পূৰা এইবিলাক মানে পানী হৈ থাকে ইয়াত পানী মানে অধিক পানী নহয় জোখৰ পানী চ' হাল বাব পৰা পানী হৈ থাকে এইবাৰ পানী নাই কাৰণে হাল বাব পৰা নাই চ' চক একদম শুকান হৈ আছে আৰু নৈখনো দেখাম এতিয়া কেনেকুৱা হৈ আছে পূৰা শুকান চাগে নদী মই গম নাপাওঁ আহিছোঁহে চ' বেমাৰত পৰি আছিলোঁতো অহাও হোৱা নাই তেনেকৈ এইটোৱে চক এইটো একদম বাৰিষা পানী একদম এনেকৈ ফুল হৈ থাকে ফুল মানে ইয়াত আৰু একদম বানপানীৰ সৃষ্টি হৈ যায় এতিয়া পানীয়ে নাই চক এতিয়া এইটো বস্তুটো এই বস্তুটো পাতি থৈছে এইটোক কয় খোকা পাতে এজনে চাই বহুতে এনেকুৱা হয় মানে কেছটো চ' নদীত মানে খোকা পাতিব পৰা হৈ গ'ল পানী ইমানেই নাই চ' এনেকুৱা দিনত বান পাতে মানুহে এইবোৰ পানী নাই এই খোকাটো এইটো চাহ মাছ লাগিছে নি চাহ চাহ দুইটাই চাহ নাই মাছ নাই পাতিছে চাগে এইটো কি হ'ল এইটো শুকাই বুলি নকয় জানো এইটো শুকাই কোনটো এইটো কথা সুধিছোঁ এইটো এইটো ভাগিলে চ' এইটো এনেকুৱাটো খোকা বুলি কয় মাছ ধৰিবলৈ ইউজ কৰে এইটো আজিকালি ল'ৰা ছোৱালীয়ে চিনি পাই নাপায় নাজানো চ' আমি আগতে খোকা চাই পাইছোঁ বাৰু নোপোৱা নহয় বহুত ৰানিং কৰিলোঁ ঘৰলৈ যাওঁ মানে ভাল লগা নাই এইবিলাক চাৰ্জাৰী হৈ আছিলে যে চ' এতিয়া ঘৰলৈ যাওঁ একদম ঘৰত গৈহে লগ পাম কাজিয়া নহয় হ'ব আহ কাজিয়া নহয় এনেই ধেমালি কৰিছে কাজিয়া হ'লে এনেকৈ নহয় আৰু এটা হেনো এইবোৰ প্ৰেক্টিচ বোলে ক'ৰবাত যদি ফাইট কৰিবলগীয়া হয় প্ৰেক্টিচ কৰি থাকে ডেঞ্জাৰ আছে খাতৰা আছে আহি ঘৰ পালোহি আৰু এতিয়া ঘৰ দুৱাৰমুখ চব চাই কৰি আহিলোঁ চব ঠিকে আছে ঘৰ পাইছোঁহি এতিয়া তো মই ঘৰ পালোহি কেতিয়াবাই আৰু এতিয়া ৰাতি হ'ল চ' অলপ সময় মই আপোনালোকক দেখাব নোৱাৰিলোঁ কি কৰিলোঁ কি মেলিলোঁ এতিয়া আমি মেইন কথাটোলৈ আহোঁ যে আমাৰ সমাজখন ক'লৈ গৈ আছে মানে মই ক'ব বিচাৰিছোঁ যে আমি যে গেম খেলোঁ এই যে আমি গেম খেলাটো আমাৰ কাৰণে কিমান মানে হানিকাৰক আৰু কিমান উপকাৰিতা এই বস্তু দুটাৰ ওপৰত আমি কথা ক'ব লৈছোঁ উপকাৰিতা বুলি ক'বলৈ নায়েই গেম খেলিলে মানুহৰ উপকাৰ খুব কমেই হয় এক নম্বৰতে অকণমান চকু আৰু হাতৰ যিটো কম্বিনেশ্যনত আমি যিটো কাম কৰা যায় মানে চকুৱে দেখি ঘপকৈ একশ্যন ল'ব পৰা যায় যে এই বস্তুটো অকণমান ক্ষিপ্ৰতা হয় আৰু মেমৰিটো অকণমান ইনক্ৰিজ হয় তাৰমানে স্মৃতিশক্তিটো মনত ৰখা শক্তিটো অকণমান বৃদ্ধি পায় যদিহে তেওঁ লিমিটত গেম খেলে আৰু যদিহে তেওঁ লিমিটতকৈ বেছি মানে লিমিট ক্ৰছ কৰি খেলে তেওঁ এডিকশ্যনত আহি যায় গেমৰ তেওঁ ঘণ্টা বাই ঘণ্টা দিনটোত 4-5 ঘণ্টাৰ ওপৰত গেম খেলিয়ে থাকে নন ষ্টপ তেতিয়াহ'লে তেওঁ কিন্তু প্ৰব্লেম আছে তেওঁ মেমৰি লছে হ'ব উল্টাই আৰু তেওঁ চকু পাৱাৰ একদম কমি যাব আৰু তেওঁ মানে ভালকৈ নেদেখা হ'ব ভৱিষ্যতে বহুত প্ৰব্লেম হ'ব পাৰে এইখিনি হ'ল লোকচান আৰু দ্বিতীয় লোকচান হ'ল কি মোবাইলটোৰ কাৰণেও বেয়া আমাৰ ডিভাইচটোৰ কাৰণেও ইমান ভাল নহয় যে গেম খেলিলে আমাৰ বহুত মানে প্ৰচেছৰটো বহুত কষ্ট পায় চ' জিপিউৱে কষ্ট পায় মোবাইলটো অভাৰহিট হয় গৰম হৈ যায় চ' মোবাইলটোৰ কাৰণেও বেয়া অভাৰঅল দেখিবলৈ পাওঁ যে গেম খেলিলে আমাৰ চব ফালৰ পৰা লোকচানেই হয় চ' লাভ বুলিবলৈ নহয় এই দুদিনমানৰ আগতে আৰু এটা বহুত দুখ লগা ঘটনা যে লক্ষ্ণৌ বুলি
চ' আমি বাতৰিত পাইছোঁ লক্ষ্ণৌ বুলি জেগাডোখৰত চ' 16 বছৰীয়া এজন ল'ৰাই নিজৰ মাকক গুলীয়াই হত্যা কৰিলে চ' আৰু গুলীয়াই হত্যা কৰিলে আৰু কাৰণটো হ'ল যে গেমৰ কাৰণে আৰু তেওঁ কিবা পইচা পাতিৰ কাৰণে গেম আৰু পইচা পাতিৰ কাৰণে মানে আচলতে গেমত মানে কিবা কিবি কিনিব লাগেতো আজিকালি BGMI হওক PUBG হওক ফ্ৰী ফায়াৰ হওক কল অফ ডিউটি হওক চবতে ৰিডিম কোড কিবা কিবি কৰিব লাগেতো এইবিলাক চ' টপ আপ কৰিব লাগে ৰয়েল পাছ কিনিব লাগে এই তেনেকুৱা কিবা এটা কাৰণে পইচা দৰকাৰ হৈছিলে চাগে চ' শুনা মতেহে দেই কিমান সত্য মই এতিয়া নাজানো কিন্তু গেমৰ কাৰণে হয় কিন্তু পইচাটো কথা ক'ত ইউজ কৰিবৰ কাৰণে সেইটো সি জানিব এই পইচাৰ কাৰণে মাকক হত্যা কৰিলে আৰু হত্যা কৰি কি কৰিলে 16 বছৰীয়া ল'ৰা এটাই ভাবিছক মাকক হত্যা কৰি এটা ৰুমত মানে লুকুৱাই থৈছে ডেড বডিটো আৰু লুকুৱাই কি কৈছে স্মেল নাহিবৰ কাৰণে গোন্ধ নাহিবৰ কাৰণে এটা এয়াৰ ফ্ৰেছনাৰ এই ৰুম ফ্ৰেছনাৰ থাকেতো ধুনীয়া গোন্ধাই থাকে যে তো তেনেকুৱাবিলাক অন কৰিছে আৰু ৰাখিছে সেই ৰুমত আৰু AC অন কৰি পেলানি পুৰা কমপ্লিট চিল কৰি থৈছে ৰুম এটা আৰু সেই ঘটনাটো যেতিয়া ভনীয়েকে 10 বছৰীয়া ভনীয়েকে প্ৰত্যক্ষ কৰি দেখিছে যে ভনীয়েককো ধমকি দিছে যে তই যদি কাৰোবাক ক তোকো মই এনেকৈ মাৰি পেলাম চ' কেনেকুৱা ঘটনা হৈছে চিটুৱেশ্যন কেনেকুৱা হৈছে আমাৰ ভাৰততে চব চ' আৰু বহুত আছে আগতে ছুইচাইড কৰিছে ল'ৰাই গেমৰ কাৰণে চ' এইখিনি যাতে নহয় ইয়াৰ কাৰণে অকণমান আমি সজাগ হ'ব হ'ল চ' গেম খেলিব লাগে মানুহে কিন্তু এডিক্টেড হ'ব নালাগে আৰু এডিক্টেড নহওঁ বুলি বহুত মানুহে কৈ দিয়ে কিন্তু এডিকশ্যনটো আহি যায় অট'মেটিক কাৰণ ইটো মেটচ খেলাৰ পিছত ইটো মেটচ হ'লে আমাৰ ৰাপ আহি যায় সেইকাৰণে কৈছোঁ অকণমান সাৱধান এডিক্টেড হ'ব নালাগে ৰাতি ৰাতি টোপনি ক্ষতি কৰিবা দিনে ৰাতিয়ে গেম খেলিব নালাগে আৰু যদিহে তেওঁ বয়স 18তকৈ কমত তেওঁ এতিয়াতো এজন যোনে হত্যা কৰিছে তেওঁতো শিশু তেওঁ 16 বছৰ বয়স হৈছে চ' কি হ'ল কথাটো যাৰ বয়স হোৱা নাই পৰ্যাপ্ত তেওঁলোককতো মাক বাপেকে অন্ততঃ চকু দিব লাগে আৰু যিটো ফেমিলি লিংক কৰি ৰাখিব লাগে জিমেইলটো চাইল্ড একাউণ্ট বনাই দিব লাগে মোবাইলত চাইল্ড ইমেইল একাউণ্ট বনাই দিব লাগে তেওঁ এক্টিভিটিখিনি মনিটৰ কৰি ৰাখিব লাগে চ' এইবিলাক মানুহে নিজৰ ঘৰৰ মানুহে ভুল কৰে সেইকাৰণে সম্পূৰ্ণকৈ মোবাইলটো এৰি দিব নালাগে আৰু এতিয়া অনলাইন ক্লাছ বুলিয়ে বহুত ল'ৰা ছোৱালী ধ্বংস হৈ গ'ল মই চাই আছোঁ ৰিপৰ্ট আছে মোৰ হাতত বহুত ল'ৰা ছোৱালীয়ে মোবাইল কিনিলে বহুতে অনলাইন ক্লাছৰ নামত মানে গেমত বেছি আহি গ'ল আৰু এতিয়া মই ৰিচেণ্টলি ওচৰে পাঁজৰে মই শুনা পাওঁ পইচা ঘৰত পইচা হেৰাই যায় পইচা বিচাৰি নাপায় মাক বাপেকে পইচা চুৰ কৰি নি ল'ৰাই টপ আপ কৰেগৈ 10,000 20,000 এনেকৈ টপ আপ কৰে লাখ টকা খৰচ কৰিছে আৰু ওচৰৰ পিছত মই বহুত ল'ৰা দেখিছোঁ মই নাম নকওঁ কথা পাতিব নজনা হৈ গ'ল মানুহৰ লগত তো কোনোবা আহিলে আমি যেনেকৈ আলহীৰ লগত কথা পাতোঁ তেওঁলোকে আহিলে কথা পাতিব নাজানে মাতিব নজনা হৈ গ'ল চ' কেনেকুৱা হৈ গৈছে পৰিস্থিতি আমাৰ অসমতে হৈছে এনেকুৱা বাহিৰততো বাহিৰে বাৰু চ' আৰু কি ক'ম এতিয়া কথাটো হ'ল কি আমাৰ এই বস্তুখিনি কি হ'ল মোবাইল কম্পিউটাৰ এইখিনি বস্তু আমাৰ সুবিধাৰ কাৰণেহে আমাৰ ভাল হ'বৰ কাৰণেহে আমাৰ এটা মানে প্ৰব্লেম চল্ভ হ'বৰ কাৰণেহে আমি লৈছিলোঁ যে সুবিধা হ'বৰ কাৰণে কিন্তু এতিয়া এইখিনিয়ে কি কৰিছে আমাক অসুবিধাত পেলাইছে চ' ইয়াত আমাৰ কি হ'ল আমি নাকি লগাব হ'ল আচলতে কথাটো আমাৰ ব্যৱহাৰত নাকি লগাব হ'ল চাইনাই কি কৰে চবতকৈ বেছি গেম চাইনাতে উদ্ভাৱন হয় কিন্তু চাইনাই কি কৰিছে চাইনাত এনেকুৱা এটা ডিভাইচ আছে এনেকুৱা গেজেট আছে এনেকুৱা ছফ্টৱেৰ আছে যে তেওঁ যদি টাইম লিমিট আধা ঘণ্টা যদি দিয়া থাকে আধা ঘণ্টাতকৈ সেইটো গেম সেইটো ডিভাইচত অ'পেনেই নহয় খোলেই নাখায় আধা ঘণ্টাই টাইম লিমিট যিয়ে নকৰক তো তেনেকুৱা ব্যৱস্থা কৰি ৰাখিছে কাৰণ সিহঁতৰ ল'ৰা ছোৱালীখিনি ধ্বংস নহ'বৰ কাৰণে চ' আমাৰ ইয়াত কিয় নোৱাৰি আমাৰ ইয়াতো তেনেকুৱা টেকন'লজি আনিব লাগে চ' বহুত ভাল মানুহটো আমাৰ ইয়াতো আছে ডেভেলপাৰ চ' এইখিনিৰ ওপৰত চৰকাৰে হয়তো অকণমান গুৰুত্ব দিব লাগে চ' বিশেষ নকওঁ এয়াই ক'লোঁ গেমত পইচা ৱেষ্ট কৰি লাভ নাই মোৰ ভিউৱাৰ্ছ যিমান আছে সকলোকে ক'লোঁ খেলিব লাগে কম সময়ৰ কাৰণে খেলক 45 মিনিট আধা ঘণ্টাৰ কাৰণে খেলক দিনটোত মাত্ৰ তেতিয়া হয়তো মোৰ বোধহয় একো লোকচান নহ'ব মইতো ইমান এইবিলাক ভালেই নাপাওঁ ইণ্টাৰেষ্টেড নহয় মানে গেমৰ প্ৰতি আগতে খেলিছিলোঁ ময়ো কিন্তু খেলি মই গম পালোঁ যে এইবিলাকত ইমান মানে প্ৰফিট নথকা আছে যদিহে ভাল প্ৰফেশ্যনেল গেমাৰ হ'ব পাৰে কিন্তু আমাৰ ইণ্ডিয়াতো চাইছোঁ কিছুমান ভাল প্ৰফেশ্যনেল গেমাৰে এনেকুৱা কাম কৰিবলৈ ইনস্পায়াৰ কৰিছে মানে তেওঁলোকৰ লাইভ ষ্ট্ৰীম কৰি ইমান দেখাব দৰকাৰ নাই 4-5 ঘণ্টা 6 ঘণ্টা 8 ঘণ্টা তেওঁলোকে গেম খেলি দেখাব দৰকাৰ নাই তো সেইটো কি কৈছে এটা ভুল ৰং মেছেজহে কৈছে যে আমুক গেমাৰটোৱে ইমান ঘণ্টা খেলে সিহঁতে ইমান টকা ঘটিছে কিন্তু টকাটো ইনস্পায়াৰ হৈ পেলাই ল'ৰাবিলাকে গেম খেলিছে হয় কিন্তু সিহঁতি হয়তো তেনেকৈ নেখেলিবও পাৰে গতিকে সেইকাৰণে কওঁ লোকক দেখি একো কৰিব নালাগে নিজে অকণমান চেফ থাকিব লাগে আৰু মাক বাপেকে ইয়াৰ পূৰা সতৰ্কতা ল'ব লাগে এয়াই ক'লোঁ আজি ভিডিঅ'টো ইমানতে মই সামৰিছোঁ ভিডিঅ'বোৰ যদি মোৰ চাই ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিবই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো নতুন আগবাঢ়ি যোৱাত সহায় কৰক মুঠতে
ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আজি ব্লগটো ইমানতে সামৰিছোঁ চ' বাই বাই আৰু এনেকুৱা ধৰণৰ ব্লগৰ সৈতে ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বাই বাই